আপুনি এজন প্ৰধান শিক্ষক আপুনি দিন দুপৰতে মাল খাবলৈ ক'ত অধিকাৰ পালে কওক দিন দুপৰতে ক'ত অধিকাৰ পালে এখন আপোনাৰ স্কুল হয় মই ভিডিঅ' কৰি আছোঁ এতিয়া আপুনি দিন দুপৰতে মাল খাবলৈ ক'ত অধিকাৰ পালে আপুনি সেইটো কওক আপুনি এইখন স্কুলৰ হেডমাষ্টাৰ হয় নহয় আপুনি এখন স্কুলৰ হেডমাষ্টাৰ হয় নহয় কাম কৰা অধিকাৰ আপোনাৰ নাই মেম্বাৰ আছে নে গাঁও মেম্বাৰে কৰিব নহয় আপুনি এখন স্কুলৰ হেডমাষ্টাৰ হয় আপুনি কিয় মদ খাবলৈ অধিকাৰ পালে ক'ত খাইছে আপুনি এখন স্কুলৰ হেডমাষ্টাৰ হয় আপুনি দিন দুপৰ 9টা বজাত আপুনি হেৰি কি কয় মাল খাই ইয়াত টিঘিল খিলাবলৈ ক'ত অধিকাৰ পালে আপুনি বহুত তেল পাইছে আপুনি এখন স্কুলৰ হেডমাষ্টাৰ হয় গাৰ্লছ স্কুলৰ এখন তৰাণী বিশামপুৰ স্কুলৰ হেডমাষ্টাৰ হয় আপুনি মদ খাবলৈ ক'ত অধিকাৰ পালে এতিয়া সময় কিমান হ'ল আপুনি কওকচোন এতিয়া 10টা 15ত আপুনি মদ খাবলৈ অধিকাৰ ক'ত পালে স্কুলত আপোনাৰ দায়িত্ব কি ল'ৰা ছোৱালী পঢ়াইছে নে মাষ্টৰনীয়ে পঢ়াইছে নে আপোনাৰ দায়িত্ব আছেনে নাই এইখন স্কুল চাওক ৰাইজ এইখন স্কুল এজন দিবন গগৈ তৰাণী বিশামপুৰ বালিকা মধ্য ইংৰাজী বিদ্যালয় তেখেতে দিন দুপৰতে 9টা বজাতে মদ খাই পেলাই অভদ্ৰামী কৰিছে এজন চাওক দিন দুপৰতে অভদ্ৰামী এজন হেডমাষ্টাৰ আপুনি মাল কিয় খাবলৈ অধিকাৰ পালে আপুনি মাল নাই খোৱা বুলি ক'ব পাৰিব নি এতিয়া আপোনাক মই প্ৰমাণ দিম ক'ত খাই আহিছে আপুনি মাল নাই খোৱা বুলি বুকুত আঠি ক'ব পাৰিব বুকুত আপোনাক চবেই কৈছে সেই ৰাইজে কৈছে চবেই কৈছে আপুনি মদ কিয় খাই আহিছে দিন দুপৰত আপুনি মদ খাবলৈ কিয় অধিকাৰ পালে কোনে দিলে আপোনাক অধিকাৰ এইখন মই একো নকওঁ ফেচবুকত লাইভহে আপোনাক বিচাৰ ল'ব ৰাইজে বিচাৰ ল'ব আপুনি তৰাণী আপুনি এজন শিক্ষক হৈ প্ৰধান শিক্ষক হৈ এই স্কুলখনৰ মদ খাই ল'ৰা ছোৱালী আপুনি কি শিকাব কওক বাইদেউ আহকচোন এইফালে আহক আপুনিও ক'ব লাগিব আপুনি এজনী এখন স্কুলৰ আপুনিও টিচিং হয় আপুনিও ক'ব লাগিব তেখেতে কিয় ইমান মদ খাই ইয়াত অভদ্ৰামী কৰিছে কিয় অভদ্ৰামী কৰিছে এজন চাওক মদ খাই থিয়তাই নাই ভৰিত ল'ৰা ছোৱালীক পঢ়াবলৈ কি আপোনাৰ কি স্কুলখন কি চম্ভালিছে আপুনি বেল মৰামন আপুনি চকীদাৰ হয় আপুনি দিন দুপৰতে মদ খাই আপোনাৰ অধিকাৰ এটেণ্ডেড আপোনাক গোটেই চেহেৰাই কৈ আছে আপোনাৰ মদ খোৱা গালত বোকা এইবোৰ চাওক মাল খোৱা মানুহৰ গালত বোকা লাগি থাকে নে নাথাকে সেইটো ভিডিঅ'ই ক'ব আপোনাক মই কোৱা নাই এখন স্কুলৰ ৰাইজে বিচাৰ কৰিব মোৰ নিচিনা এটা অভিভাৱক নাহিলে হ'ব মোৰ নিচিনা এটা অভিভাৱক দৰকাৰ নাই নেকি ইয়াত আপোনাৰ আপুনি কিয় কৈছে এইটো শব্দ আপুনি পাৰিব নেকি আপুনি পাৰিব নে মোৰ ল'ৰাটোক এটা কৰিবলৈ আপুনি কোনটো শব্দত ক'লে মোৰ নিচিনা এটা অভিভাৱক দৰকাৰ নাই তাৰমানে মোৰ ল'ৰাটোকো মোৰ অভিভাৱক দৰকাৰ নাই তাৰমানে মোৰ ল'ৰাটোকো দৰকাৰ নাই ঠিক আছে আপোনাক এই ভিডিঅ' একো দি আছে এতিয়া ৰ'ব দি আছে ভিডিঅ' দি আছে আপোনাক দি আছে ঘটনাটো এনেকুৱা ধৰণৰ মানে এই স্কুলৰ আউটফিলিঙৰ কাম চলি আছিলে কাম চলি থকা অৱস্থাত মেম্বাৰৰ লগত আমি মানে কিবা মাটিটো কেনেকৈ পেলাব লাগিব নালাগিব তেনেকৈ মানে আমি হেৰি কৰি আছিলোঁ ডিছকাছ কৰি আছিলোঁ তেখেতে মানে কিবা মিড ডে মিলৰ বজাৰ কৰিবলৈ যাওঁতে মানে মদ্যপান কৰি আহি পেলাই আমাক মানে গোটেই ৰাইজক উদ্ভণ্ডালি মাত মাতিছে আৰু ভিডিঅ'টোত মোক দেখিছে পৰাপক্ষত মই ফেচবুকত দিছোঁ গতিকে তেখেতে আজি নহয় আগতেও তেনেকৈ স্কুললৈ মানে বিদ্যালয়ৰ পৰিৱেশটো বিনষ্ট কৰিবৰ কাৰণে অকল মদ্যপান কৰি আহিয়ে তেখেতে হেৰি বিদ্যালয়লৈ আহে লগতে মানে এইটোও জনাওঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষক আজি আমাৰ এই শিক্ষা অনুষ্ঠানটো যিটো পৰিৱেশলৈ বাগৰি গৈছে ভৱিষ্যত এনেকুৱা হ'ব নালাগে বুলি বিহিত ব্যৱস্থা ল'ব লাগে বুলি মই ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছোঁ আৰু লগতে মই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰকো মই অনুৰোধ জনাইছোঁ তেনেকৈ আহে পৰাপক্ষত মই কোৱা কথা নহয় ৰাইজৰ 2-4জনক সুধি চাওক তেখেতে পৰাপক্ষত মদ্যপান কৰি আহে বুলি আমি জানো প্ৰধান শিক্ষক দিবন গগৈ ছাৰ